হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এনেকুৱা এজন ব্যক্তিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তেওঁক হয়তো অসমীয়া মানুহ কোনোৱে চিনি নোপোৱাকৈ নাই। তেওঁ হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমালোকলৈ মোৰ এটা অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰৰ আপডেট তোমালোকে পাই থাকিবা। জোনাকী যুগৰ অন্যতম এজন হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ জন্ম হৈছিল 1866 চনত আৰু তেওঁৰ দেউতাকৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাকৰ নাম আছিল থানেশ্বৰী বেজবৰুৱা। দেউতাকে মুন্সিপ কামত অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰাৰ বাবে তেওঁ তেজপুৰ, লখিমপুৰ, গুৱাহাটী, শিৱসাগৰ আদিৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। 1886 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত কলিকতাৰ পৰা BA পৰীক্ষাত উত্তীৰ্ণ হয়। ইংৰাজী বিষয়ত MA আৰু BL পঢ়িবলৈ লৈছিল যদিও তেওঁ পঢ়া অসমাপ্ত হৈয়ে ৰয়। 1891 চনত প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হয় আৰু বেজবৰুৱা 1938 চনত মৃত্যু হয়। অসমীয়া সাহিত্যৰ সকলো দিশতে উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা এইগৰাকী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰো অন্যতম জন্মদাতা আছিল। তেওঁ কিছুদিন জোনাকী আলোচনীৰ সম্পাদনা কামত জড়িত থকাৰ উপৰিও 1909 চনত প্ৰকাশ হোৱা বাঁহী আলোচনীৰ প্ৰকাশক আৰু সম্পাদনাও কাম কৰিছিল। জোনাকী প্ৰকাশ হোৱা লিটিকাই নাটকৰ পাছতে তেওঁৰ প্ৰকাশ হোৱা গ্ৰন্থসমূহ হ'ল কামৰ কৃতিত্ব লভিবৰ সংকেত 1903 চনত, কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা 1904 চনত, পদুম কুঁৱৰী 1905 চনত, সুৰভি 1909 চনত, কৃপাবৰ বৰবৰুৱাৰ উভতনি 1909 চনত, দীননাথ বেজবৰুৱাৰ জীৱনচৰিত 1912 চনত, বুঢ়ী আই সাধু, ককাদেউতা আৰু নাতিলৰা 1912 চনত, বিকৰপতি আৰু নিকৰপতি, নোমল নাট, পাচনি নাট 1913 চনত, জোনবিৰি 1913 চনত, শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ 1914 চনত, বাখৰ 1914 চনত, জয়মতী, বেলিমাৰ চক্ৰধ্বজ সিংহ 1915 চনত, সাধুকথা কুকি, জুনুকা, ভাগৱতৰ কথা, কৃপাবৰ বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি 1951 চনত, শ্ৰীকৃষ্ণ কথা, তত্বৰ কথা, বেজবৰুৱাৰ বুলনি, কেহুকলি জীৱন সোঁৱৰণি, দিনলেখা, পত্ৰলেখা আদিৰ তেওঁৰ উল্লেখযোগ্য অৱদান। 1924 চনত গুৱাহাটীত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত বেজবৰুৱা দেৱে সভাপতিৰ পদ অলংকৃত কৰি সভাৰ সৌষ্ঠৱ বঢ়াইছিল। তেওঁ বক্তা হিচাপেও বেজবৰুৱাৰ বিশেষ পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁ বঙালী আৰু উড়িয়া ভাষাতো সুন্দৰকৈ বক্তৃতা দিব পাৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।